হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আমি চিমলা গৈ আছোঁ। ধৰিব পাৰিছেনে আপোনালোকে? ৰাতিপুৱাই আহিলোঁ, প্ৰায় 7টা চাৰে 7টা মানত আহিলোঁ। এতিয়া আমি গৈ পাম আৰু। চণ্ডীগড়ৰ পৰা চিমলা কুফ্ৰীলৈকে ডিষ্টেঞ্চ হ'ব 126-27 কিলোমিটাৰমান হ'ব। ৰাস্তাবোৰ ইমান ধুনীয়া লাগে, কাষে কাষে ইমান ধুনীয়া গছ। এইবোৰ গছ পাহাৰতহে থাকে। গছবোৰ দেখাত বহুত ধুনীয়া। প্ৰাকৃতিক পৰিৱেশ বহুত ভাল ইয়াৰ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, আমি আহি পালোঁ আৰু কুফ্ৰী। এয়া আপোনালোকে দেখিব এতিয়া কাষে কাষে বৰফ পৰি থকা এইবিলাক দেখিছেনে? কিন্তু আজি বতৰটো বহুত ভাল, সেইকাৰণে আমি স্ন'ফল দেখিব নাপাম, কিন্তু বৰফটো চাব পাম। সেইকাৰণে বহুত ভাল লাগিছে। আহকচোন, চাওকচোন আপোনালোকে, এইবোৰ দেখিছেনে? কাষে কাষে হোৱাইট হোৱাইট হৈ আছে, বৰফ আছে। ৰ'দৰ বতৰ কাৰণে তাৰমানে বৰফবিলাক গলি গৈছে। এয়া দেখিছেনে? ফ্ৰেণ্ডছ, আমি আহি পালোঁ। আপোনালোকক দেখুওৱা নহ'ল, এইখিনি ঘোঁৰাত উঠি আহিলোঁ। বহুত ভাল লাগে। ঘোঁৰাত উঠোঁতে এজনৰ 500 কৰি লৈছে। 2টা ঘোঁৰা লৈছিলোঁ। দেখিছে, এয়া আহি পালোঁ আমি এতিয়া। চাওঁ আহকচোন আমি কি কৰোঁ এতিয়া। ইমান পিছল নহয় বৰফবিলাক, মানে পিছল খায়ে গৈছিলোঁ এবাৰ। আৰু ল'ৰাটোতো ইমান হেৰি কৰি থাকে নহয়, সিটো 2বাৰ মানেই পৰিলে। বহুত ভয় লাগে, বহুত পিছল হৈ থাকে। এয়া দেখিছেনে কেনেকৈ আহি আছে? চাওকচোন, এয়া বহুত পিছল খায়। আপোনালোকে যদি চিমলা আহে তেতিয়াহ'লে আপোনালোকে ডিচেম্বৰৰ লাষ্ট উইকত আহিব, নহ'লে জানুৱাৰীত আহিব। জানুৱাৰীত স্ন'ফল দেখা পাব, সেইটো সঠিক টাইম জানুৱাৰীত। এয়া আমি অইন এটা জেগালৈ গৈ আছোঁ। এইবিলাক বহুত দোকান দিছে ইয়াতে। দোকানত আপুনি যি ল'ব খোজে আৰু, বা ড্ৰেছ পায়, চুৱেটাৰ পায়, বহুত কিবা কিবি। আৰু ইয়াতে মেগীহে পায়, মানে মেগী পায় বুলি নহয়, চব বস্তুৱে পায়, কিন্তু মেগী বহুত বনাই থাকি ইয়াতে দোকানত। আপোনালোকে খাব পাৰিব আহিলে। এয়া দেখিছেনে? যেতিয়া বৰফ পৰে তেতিয়া পিছল নহয়, তাৰ পিছত বহুত পিছল হৈ যায়। নতুন বৰফ পৰিলে ইমান পিছল নহয়। বাৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো, কিমান দূৰ দেখুৱাব পাৰোঁ আপোনালোকক।
যাবৰ হ'ল আৰু ফ্ৰেণ্ডছ বহুত এনজয় কৰিলোঁ চিমলাৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট বক্সত জনাব আৰু বহুত চাবলগীয়া জেগা আছিল কিন্তু আজি নহ'ল আৰু চোৱা পাৰিলে আৰু কেতিয়াবা আহিম ল'ৰাটো লাষ্ট টাইমত ইয়াকত উঠিলে বহুত মজা লাগিল তাৰ ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ আজিলৈ আহোঁ বাই বাই